নমস্কাৰ, মোৰ নাম শ্ৰী দীপেন দাস। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম অসম জিকেৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু যিবিলাক প্ৰশ্ন আহিবলগীয়া কম্পিটিটিভ এক্সামৰ বাবে তোমালোকক সহায় কৰিব বুলি মই ভাবোঁ। আৰু যিহেতু ABUBৰ ৰিটেন এক্সাম পাবহিয়েই, বেছি দিন নাই, আৰু আজি আলোচনা কৰা জিকে কুৱেশ্যনকেইটাই তোমালোকক সহায় কৰিব বুলি মই ভাবোঁ। আহাচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে, অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কেতিয়া ক'ত হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, 1937 চনৰ 7 এপ্ৰিল তাৰিখে শ্বিলঙত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। আৰু অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ কোন আছিল বুলিও বহুতবাৰ প্ৰশ্ন সুধিছে। এইটো আমি সকলোৱে জানো যে বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ। দ্বিতীয়জন অধ্যক্ষ আছিল দেৱেশ্বৰ শৰ্মা, আৰু বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষজনৰ নাম হ'ল বিশ্বজিৎ দৈমাৰী। 2 নম্বৰ প্ৰশ্নটো আছে, অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, খগেশ্বৰ তালুকদাৰ। আৰু যদি তোমালোকক সোধে অসম আন্দোলন কেতিয়া হৈছিল, তেতিয়াহ'লে হ'ব 1979 চনত, 1979 চনত অসম আন্দোলন হৈছিল। আৰু এই অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খগেশ্বৰ তালুকদাৰ। আৰু অপশ্যন এত আছে ৰঞ্জিত বৰপূজাৰী। আৰু ইয়াৰ প্ৰশ্নটো খুব আহেই যে অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? তেতিয়াহ'লে হ'ব ৰঞ্জিত বৰপূজাৰী। তেওঁ আছিল ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ, আৰু খগেশ্বৰ তালুকদাৰ আছিল অসম আন্দোলনৰ প্ৰথম শ্বহীদ। আৰু অপশ্যন চিত আছে কুশল কোঁৱৰ। আমি সকলোৱে জানো যে কুশল কোঁৱৰক সৰু পথাৰত ৰেল বগৰোৱা অপৰাধত তেওঁক ফাঁচি দিয়া হৈছিল 1943 চনত যোৰহাটত। 3 নম্বৰ প্ৰশ্নটো আছে, ভানুনন্দন কোনজন লেখকৰ ছদ্মনাম? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, ডক্টৰ সূৰ্যকুমাৰ ভূঞা। ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ ছদ্মনামটো হ'ল ভানুনন্দন। 4 নম্বৰ প্ৰশ্নটো আছে, কমল কুমাৰী বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন? আৰু তোমালোকে এই প্ৰশ্নটো ভালকৈ চাবা। যদি তোমালোকক প্ৰথম শিল্পী বুলি থাকে তেতিয়াহ'লে হ'ব শোভা ব্ৰহ্ম। তেওঁ আছিল অসমৰ পৰা প্ৰথম কমল কুমাৰী বঁটা পাইছিল। তেওঁ আছিল শিল্পী। তেওঁ 1991 চনত পাইছিল। আৰু কমল কুমাৰী বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক হ'ল মামণি ৰয়ছম গোস্বামী। তেওঁ পাইছিল 1995 চনত। সাহিত্যিক বুলি ক'লে মামণি ৰয়ছম গোস্বামী, আৰু শিল্পী বুলি ক'লে শোভা ব্ৰহ্ম। আৰু তোমালোকক কেতিয়াবা সুধিব পাৰে যে মামণি ৰয়ছম গোস্বামীৰ আচল নামটো কি? তেতিয়াহ'লে হ'ব ইন্দিৰা গোস্বামী। সেইটো মনত ৰাখিবা। 5 নম্বৰ প্ৰশ্নটো আছে, সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম গল্প সংকলনখনৰ নাম কি? আৰু এই প্ৰশ্নটো বহুতেই ভুল কৰে। আৰু যদি তোমালোকক সোধে সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম কবিতা সংকলন, তেতিয়াহ'লে হ'ব বনফুল। বনফুলখন ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই, আৰু এই বনফুলখনৰ বাবে প্ৰথম সাহিত্য একাডেমী বঁটা পাইছিল 1955 চনত। আৰু যদি তোমালোকক সোধে সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমখন উপন্যাস, তেতিয়াহ'লে হ'ব য়াৰুইংগম, আৰু এইখন ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। আৰু সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম গল্প সংকলন বুলি ইয়াত সুধিছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, গোলাম, যিখন ৰচনা কৰিছিল সৌৰভ কুমাৰ চলিহাই। সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম গল্প সংকলনখনৰ নাম হ'ল গোলাম। অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 6 নম্বৰ প্ৰশ্নটো আছে, অসমীয়া প্ৰতিদিন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অজিত কুমাৰ ভূঞা। অজিত কুমাৰ ভূঞা আছিল অসমীয়া প্ৰতিদিন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক, আৰু কাৰ্যকাৰী সম্পাদক আছিল পৰাগ কুমাৰ দাস। 7 নম্বৰ প্ৰশ্নটো আছে, জ্ঞানমালিনীৰ কবি হিচাপে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মফিজুদ্দিন আহমদ হাজৰিকা। আৰু অপশ্যন এত আছে যতীন্দ্ৰনাথ দুৱৰা, যাক নেকি বনফুলৰ কবি হিচাপে জনা যায়। আৰু অপশ্যন বিত আছে আনন্দ চন্দ্ৰ আগৰৱালা, তেওঁক ভাঙনি কোঁৱৰ হিচাপে
জনা যায় আৰু অপশ্যন চিত আছে কমলাকান্ত ভট্টাচাৰ্য আমি সকলোৱে জানো যে কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি হিচাপে জনা যায় এইকেইটা মনত ৰাখিবা আহিব পাৰে 8 নম্বৰ প্ৰশ্নটো আছে অশ্বকান্তৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল এই অশ্বকান্ত মন্দিৰটোৰ নিৰ্মাণ কৰাইছিল অপশ্যন ডি শিৱসিংহই আৰু অপশ্যন এ আছে ৰুদ্ৰসিংহ আমি সকলোৱে জানো যে ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো তাৰপিছত প্ৰথম ৰংঘৰটো নিৰ্মাণ কৰাইছিল জয়সাগৰ পুখুৰী নিৰ্মাণ কৰাইছিল গদাধৰ সিংহই উমানন্দ মন্দিৰ ধুদৰালি অপশ্যন চিত আছে ৰাজেশ্বৰ সিংহই কাৰেংঘৰ এইবিলাক মনত ৰাখিবা কাৰণ কেতিয়াবা সুধি দিয়ে 9 নম্বৰ প্ৰশ্নটো আছে অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 12টা আৰু তোমালোকে এটা মনত ৰাখিবা কেতিয়াবা সুধিব যে অসমৰ মাজেৰে পাৰ হৈ যোৱা আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি তেতিয়াহ'লে কি হ'ব 37 নং ৰাষ্ট্ৰীয় ঘাইপথ এইটো মনত ৰাখিবা 10 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনখন ৰাজ্য অসমৰ দক্ষিণ দিশত আছে অসমৰ চাৰিসীমাটো জানিবই লাগিব কাৰণ ইয়াৰ পৰা প্ৰশ্নটো আহিবই আৰু অসমৰ দক্ষিণত থকা ৰাজ্যখনৰ নাম হ'ল অপশ্যন বি মিজোৰাম অসমৰ উত্তৰে কি আছে অৰুণাচল প্ৰদেশ আৰু ভূটান অসমৰ পূবে আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ আৰু দক্ষিণে মিজোৰামৰ লগত আৰু এখন ৰাজ্য আছে সেইখনৰ নাম হ'ল ত্ৰিপুৰা আৰু অসমৰ পশ্চিমে আছে মেঘালয় বাংলাদেশ পশ্চিম বংগ আৰু এইকেইটা তোমালোকে লিখি থবা আৰু ইয়াৰ পৰা প্ৰশ্ন আহেই 11 নম্বৰ প্ৰশ্নটো আছে বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 900 কিলোমিটাৰ আৰু তোমালোকে মোক কমেণ্ট কৰা যে ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান আৰু ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেৰে কিমান কিলোমিটাৰ পাৰ হৈ গৈছে আৰু তোমালোকে এটা কথা মনত ৰাখিবা সোধে যে বৰাক ভেলীৰ মুঠ জিলা কেইখন তেতিয়াহ'লে হ'ব 3খন কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি 12 নম্বৰ প্ৰশ্নটো আছে অৰ্জুন বঁটাৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ অৰ্থাৎ ইয়াত 3টা শুদ্ধ উত্তৰ আছে আৰু এটা অশুদ্ধ উত্তৰ আছে আমি সেই অশুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে তেনে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জয়ন্ত তালুকদাৰ অপশ্যন এ আছে লাভলীনা বৰগোহাঁই তেওঁ 2020 চনত লাভ কৰিছিল অৰ্জুন বঁটা আৰু অপশ্যন বিত আছে শিৱ থাপা তেওঁ 2016 চনত পাইছিল আৰু অপশ্যন চিত আছে নয়নমণি শইকীয়া তেওঁ 2022 চনত পাইছিল কিন্তু জয়ন্ত তালুকদাৰে 2007 চনত পাইছিল সেইটো মনত ৰাখিবা লাভলীনা বৰগোহাঁই এজন বক্সা আৰু নয়নমণি শইকীয়া লন বনৰ লগত জড়িত এইটো সোধে তোমালোকে কমেণ্ট কৰা যে শিৱ থাপাৰ কোনবিধ খেলৰ লগত জড়িত 13 নম্বৰ প্ৰশ্নটো আছে হেম সৰস্বতী কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দুৰ্লভ নাৰায়ণ 14 নম্বৰ প্ৰশ্নটো আছে এধানী মাহিৰ হাঁহি নামৰ উপন্যাসখনৰ ৰচক কোন আৰু এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি মহিম বৰা তোমালোকে এটা মনত ৰাখিবা মহিম বৰাই এধানী মাহিৰ হাঁহি নামৰ উপন্যাসখনৰ বাবে 2001 চনত সাহিত্য একাডেমী বঁটা পাইছিল আৰু শিলভদ্ৰৰ প্ৰকৃত নামটো তোমালোকে জানাই চাগে ৰেৱতী মোহন দত্ত চৌধুৰী 15 নম্বৰ প্ৰশ্নটো আছে অসমীয়া দৈনিক বাতৰি কাকতৰ সম্পাদক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নীলমণি ফুকন আৰু তেওঁক বাগ্মীবৰ ককা বুলিও জনা যায় আৰু প্ৰথম অসমীয়া দৈনিক বাতৰিখনৰ নামেই আছিল দৈনিক বাতৰি আৰু ভিডিঅ'টো ভাল লাগিলে যদি সকলোৱে লাইক কৰিবা আৰু এনে ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আজি আমি মুঠ 15টা অসম জিকেৰ ওপৰত আলোচনা কৰিলোঁ আৰু তোমালোকক যদি আৰু নেক্সট পাৰ্ট লাগে বা ভিডিঅ'টো ভাল লাগিল তোমালোকে জনাবা আৰু যদি আৰু এনেকুৱা জিকে ভিডিঅ' লাগে তোমালোকে মোক কমেণ্ট কৰিবা মই তেতিয়া আৰু এটা জিকে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ভাল লাগিলে যদি সকলোৱে লাইক কৰিবা আৰু এনে ধৰণৰ ভিডিঅ' পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ লগ পাম বেলেগ এটা ভিডিঅ'ত জয় আই অসম